কোনে মুখ্যমন্ত্ৰী হ'ব সেইটো আমাৰ মাজত আলোচনা হ'ব। हेलो लोगोफोर फैलायबाय मोनसे भिडिअ लानानै हाग्रामा महिलारि सारा हेमन्त मामाखौ थोंजों डाइरेक्ट बुंखाबाय बिहा 2025 मायथाइनि बिटिसि इलेक्सनाव जोबखाबाय बे गैला होननानै फोरमायदों आरोना। स' माबादि बाथ्रा फोरमायदों नोंथांमोना भिडिअखौ नायलांदो जोबजासिम आरोना। बेजोंनो लोगोसे नोंथांमोननो फोरमायनो सानदों एक्स भलन्टियार फर्सनि दैदेनगिरिफोर आरो सेसिट'आनि माखासे दैदेनगिरिफोरा ज' जानानै प्रेस मिट होदों आरोना। बेवहा फोरमायदों ना जोंनि बर'फोरखौ भारत सरकारा माबादि थगायबाय थादों आरोना। मोनसे नङा मोननै नङा मोनथाम गोरोबथा जानायनि उनावबो दिनै बर'फोरनो नांगौखौ बिथांमोना होआखै, थगायबाय थादों। जोंनि दैदेनगिरिफ्रा मानो बेबायदि जादों दिनै प्रेस मिटआव गोबां गोनां बाथ्राफोरखौ फोरमायदों। नोंथांमोना नायलांदो भिडिअखौ बे समाव अब्लानो बुजि मोनगोन आरोना। थ' लोगोसे चेनेलखौ साबस्क्राइब खालामनानै गालांनो दाबो आरोना नोंथांमोना नायलांदो बिदिब्ला भिडिअखौ। হেমন্ত বিশ্ব শৰ্মা এতিয়াৰ পৰাই হেক, সেইদিনা বিটিচি ইলেকশ্যনৰ ৰিজাল্টৰ পৰাই হেক হৈছেহি। মই হেমন্ত বিশ্ব শৰ্মাৰ গুৰু, এই শিষ্য। মই সেই দীক্ষা দিছে তাক ৰাজনীতিত যাব, একদম আৰু যাব যাব। প্ৰমোদ বড়োৰ নাম নলবি, এইবিলাক সৰু মৰু। অসমত কোনে মুখ্যমন্ত্ৰী হ'ব সেইটো আমাৰ মাজত আলোচনা হ'ব, ৰিজাল্টটো আহিব। যেনেকৈ প্ৰেছ মিটটো কৰিব গৈ আছোঁ তাত প্ৰথমে আমি বড়োলেণ্ড বিষয়ে অলপ ক'ব বিচাৰিছোঁ। কিয়নো আপোনালোকে জানে আমি খালি 1967 পৰাই আমি যি নেকি আন্দোলন কৰি পেলাই যেনেকৈ আমাৰ 3বাৰ চুক্তি হ'ল, কিন্তু আজিলৈকে আমাৰ যেনেকৈ দাবী যেনেকৈ আমাৰ বড়োফা উপেন ব্ৰহ্মৰ সপোন এইটো আজিলৈকে পূৰণ হোৱা নাই। ইয়াক আমি অলৰেডি আমাৰ এক্স ভলণ্টিয়াৰ ফ'ৰ্চ আৰু আমি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমে অলৰেডি আমি দিল্লীত গৈ পেলাই মেমৰেণ্ডাম ছাবমিট কৰাৰ লগতে কিছুমান আমি মিনিষ্টাৰক লগ কৰিছোঁ। ইয়াৰ বিষয়ে অলপ পিছত আমাৰ মাননীয় প্ৰেচিডেণ্ট এক্স ভলণ্টিয়াৰ ফ'ৰ্চ ডাঙৰীয়া এইটো ক'ব। তো এতিয়া মই নেক্সটৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। এইটো হ'ল আমাৰ যেনেকৈ ট্ৰাইবেল বেলেণ্ট ব্লক। যেনেকৈ ট্ৰাইবেল বেলেণ্ট ব্লক 47টা আছে আমাৰ অসমত, কিন্তু আজি নাম মাত্ৰ দুনিয়াৰ লাখ লাখ মানুহ আমাৰ মাটি ইহঁতে লাখ লাখ বিঘা আমাৰ মাটিটো ইহঁতে দখল কৰি আছে। তো ইয়াক আমি ইভিকশ্যন কৰাৰ কাৰণে আমাৰ ট্ৰাইবেল বেলেণ্ট ব্লকৰ মাটি ফ্ৰী কৰাৰ কাৰণে আমি 2012 চনৰ পৰা প্ৰদ্যুৎ কুমাৰ বৰা ডাঙৰীয়াৰ লগত কেছ এটা ফাইল কৰিছিলোঁ, PIL নং 78/2012। সেই কেছ অনুসৰি অনাৰেবল গুৱাহাটী হাইকোৰ্টে আমাক দুবাৰ জাজমেণ্ট দিছিলে, এবাৰ 2019 চনত এবাৰ 2023 চনত। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আজিলৈকে এতিয়ালৈকে মানে কোনো কাৰ্যকৰী কৰা নাই। তো আপোনালোকে সকলোৱে শুনিছে, আপোনালোকৰ আপোনালোকৰ চেনেলৰ আগতে কৈছিল এই বিটিচি ইলেকশ্যনৰ আগত আমাৰ মাননীয় বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিহঁতে কৈছিল বিটিচি ইলেকশ্যন পাৰ হোৱাৰ লগে লগে বিটিচিত ইভিকশ্যনটো আৰম্ভ হ'ব। ক'ত গ'ল তেখেতসকলৰ প্ৰমিছটো? তো আমি আজি আপোনালোকৰ সকলোৰ দ্বাৰা আমি আজি ডিমাণ্ড তথা অনুৰোধ জনাম, আপোনালোকে যি কথা কৈছিল সেইটো অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। আৰু গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ অনুসৰি আমাৰ এই 47 ট্ৰাইবেল বেলেণ্ট ব্লকৰ পৰা যিসকলে ইলিগেল ইনক্ৰচাৰ ইহঁতক উচ্ছেদ কৰিব লাগে। আৰু লগতে যিটো নেকি বাৰ্নিং ইছ্যু 6টা জনগোষ্ঠীক যেনেকৈ অসম চৰকাৰে ভাৰত চৰকাৰে STৰ মৰ্যাদা দিব বিচাৰিছে, তাক আমি এটা কথাই ক'ম যে ইহঁতক ST দিয়া নিদিয়া সেইটো ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু মেইন কথাটো হ'ল ইহঁতক ST দিলেও নিদিলেও আমাৰ কোনো ক'ব লগা নাই। কিন্তু কথাটো হ'ল আমি যেনেকৈ 1950 চনত আমি পোৱা ST সকল আমাৰ যেনে নেকি 35টা ST পোৱা জাতি আছে প্লেনছ আৰু হিলছ মিলাই, ইহঁতক যেন একো ক্ষতি নহয় ইয়াকে লক্ষ্য ৰাখি ST দিয়ক নিদিয়ক এইটো আপোনালোকৰ কথা, কিন্তু ST দিলে যেন আমাৰ একো ক্ষতি নহয়। আৰু লগত মই এটা অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ, বিশেষ কৰি যিসকলক ব্ৰিটিছ চৰকাৰে 1826 পিছত লৈ আহিছিল ইহঁতক আপোনালোকে ST দিব বিচাৰিছে,
যদি ইহঁতক আপোনালোকে ST দিব বিচাৰে তেনেহ'লে ব্ৰিটিছসকলকো আপোনালোকে ST দিয়ক কিয়নো ব্ৰিটিছ চৰকাৰ আহাৰ আগত ইয়াত কোনো এজন ইহঁতে নাছিল ব্ৰিটিছ আহাৰ পিছতে ইহঁতক লৈ আহিছে ইহঁতক কেনেকৈ আপোনালোকে ST দিব তো সেইটোৱে আমাৰ ক'ব লগা ইছ্যু লৈ পেলাই আজি প্ৰেছ মিটটো কৰিব গৈ আছোঁ এটা হ'ল আমাৰ দীৰ্ঘদিনীয়া সমস্যা যি নেকি বড়োলেণ্ড ছেপাৰেট ষ্টেটৰ সমস্যা সেইটো লৈ আৰু লগতে আমাৰ যে নেকি ট্ৰাইবেল বেলেন্স ব্লক 2012 চনৰ পৰা যি নেকি আমি ফাইট কৰি লিগেল প্ৰচেছত যি নেকি আমি দুবাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ পাইছোঁ তথাপিও আজিলৈকে যে আমাৰ এই 47 ট্ৰাইবেল বেলেন্স ব্লকটো আজিলৈকে এজনো এভিকশ্যন কৰা নাই এইটোক লৈ আৰু লগতে এতিয়া নেকি যে বাৰ্নিং ইস্যু যে নেকি 6টা জনগোষ্ঠীক যেটা নেকি 6টা ডেভেলপ জনগোষ্ঠীক ট্ৰাইবেল ষ্টেটাছ দিব বিচাৰি আছে দিবলৈ গৈ আছে ইয়াক লৈ আমি মানে এই প্ৰেছ মিটৰ আয়োজন কৰা হৈছে